নমস্কাৰ বন্ধুসকল, আমি যি উদ্দেশ্য লৈ জম্মু কাশ্মীৰলৈ আহিছিলোঁ, উদ্দেশ্য আজি সফল হৈছে। আৰু যিগৰাকী যুৱক নিৰ্দেশ হৈছিলে সেইগৰাকী যুৱক উদ্ধাৰ হৈছিলে শ্ৰীনগৰৰ নাওহাটা আৰক্ষী চকীত। আৰু নাওহাটা আৰক্ষী চকীত ইতিমধ্যে যুৱকগৰাকীৰ সৈতে পিতৃৰ মিলন কৰোৱালে নাওহাটা আৰক্ষী চকীৰ ইন্সপেক্টৰ তাছেৰ খানে। আৰু যুৱকগৰাকী আছে, এই যুৱকগৰাকী নিৰ্দেশ হৈছিলে এইটো ভুৱন দাস, আৰু তেখেতৰ পিতৃ সদাগৰ দাস। সদাগৰ দাস, মই আৰু আমাৰ বাছু আহিছিলোঁ। আমি তিনিওজনে শুকুৰবাৰে নিশা, শুকুৰবাৰৰ পৰা আজিলৈকে প্ৰায় 5 দিন হৈছে, 5 দিন আৰু 5 ৰাতি মূৰত আমি আহি নাওহাটা আৰক্ষী চকীত, শ্ৰীনগৰৰ নাওহাটা আৰক্ষী চকীত উপস্থিত হৈ আজি নাওহাটা আৰক্ষী চকীৰ যিগৰাকী ইন্সপেক্টৰ তাছেৰ খান, তেখেতে মানৱীয়তাৰ যি নিদৰ্শন দাঙি ধৰিলে আৰু যুৱকজনক পিতৃৰ সৈতে মহা মিলন ঘটোৱালে বুলি ক'ব লাগিব।